স্পেচিয়েলি ৰিজনেল পাৰ্টিসকলে একেলগে নাথাকে, সেইকাৰণেহে আমাৰ সদায় ফেইলিয়াৰ হৈ থাকে বুলি কৈছে। চিংৰুম পেট কালি এতিয়া সঁচা কথা ক'লে চিংৰুমটো চিংৰুম পেট হৈছে, কিন্তু নহয় জানো? চিংৰুমটো চিংৰুম পেট হৈছে, এতিয়া বিজেপিতহে চিংৰুম পেট হৈছে। 90% 80% মান আমাৰ কাৰ্বি ট্ৰাইবেল গোটেইখিনি তাতে আছে, তাৰমানে তেওঁলোকে অলৰেডি চিংৰুম পেট ল। আৰু এই বিজেপিসকলে কৈ থাকে ASDC সকলে বোলে এসময়ত ইমান ষ্ট্ৰং আছিলে, আউট অফ 30 6 22 6 তেওঁলোকে কেপচাৰ কৰিছিল, কিন্তু তেতিয়া তেওঁলোকে একো কৰা নাই। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে এতিয়াতো MP MLA BJP CM EM MSC গোটেইখিনি বিজেপি বৰ ষ্ট্ৰং তেওঁলোকে, কিন্তু তেওঁলোকে অট'নমাছ ষ্টেটটো আনিব পৰা নাই, একোৱেই কৰিব পৰা নাই। অথচ তেওঁলোকে এতিয়া এই অট'নমাছ কাউন্সিলটো বোলে থ্ৰু DC, তাৰমানে থ্ৰু আসাম ষ্টেট জৰিয়তে কাম কৰিব, আসাম ষ্টেটকে দি দিব। DC to Assam state, মই to DC আছিলোঁ, মই জানো এইটো DC is the agent of the Assam state নেকি। গোটেইখিনি ডিষ্ট্ৰিক্টত যিমান কাম কৰিব লাগে DC জৰিয়তে কৰা হয়, এইটো প্লেইন ডিষ্ট্ৰিক্টত। তাৰমানে ইয়াতো DC জৰিয়তে কৰা হয়, তাৰমানে কৰিব খোজে, তাৰমানে আসাম গভৰ্ণমেণ্টক দিয়া হ'ব। ইমান ষ্ট্ৰং হৈছে যে তেওঁলোকে নিজৰ ৰাইটছ আৰু পাৱাৰটো ব্যৱহাৰ কৰিব নোৱাৰিলে। এতিয়া আমাকে কৈ আছে আপোনালোকে কিয় চিংৰুম পেট হোৱা নাই, আৰু তাতে চব চিংৰুম পেট হৈছে। চিংৰুম পেট মানে এতিয়া আমাৰতো ASDC আৰু APSLC যোগ দিলে আমাৰ ভোট কিমান পালোঁ? 76,000। তেওঁলোকে 4 লাখ পাইছে, তাৰমানে আমি 10% নে কিবাহে হয় আমাৰ। সেইকাৰণে 10%টো এইটো আচ্ছা কাৰ্বিসকলৰ নিয়মতে এইটো টুকুৰাহে মাত্ৰ। আচল চিংৰুম পেটটো বিজেপিতহে চিংৰুম পেট হৈছে, তেওঁলোকে কিয় কাম কৰা নাই? আচল কথা হৈছে চিংৰুম পেট ক'ত চিংৰুম পেট, এইটোহে আচল কথা। Kona sika cingrum pet abang si ali ke doji ma la abang si akam kama tadam ni cingrum pet aning alang ge ciplang play la non BJP long cingrum pet lo ang tak lemu ni la tu la si ka cingrum pet ke dak regional long si cingrum pet ni la si kam klemu ni alam tegelana la si la solam ni tu manang pudun tu BJP tu ta BJP ho gole amak koi সঁচা কথা এইটো গাঁৱত গ'লে আমাক কয় বিজেপিয়ে ক'লে তহঁতে বোলে চিংৰুম পেট কৰিব পৰা নাই নহয় আৰু এতিয়া আমি চিংৰুম পেট হৈছোঁ আমি চাম তেওঁলোকে আহেনে নাহে আহিব লাগে এতিয়া চিংৰুম পেট হৈছেতো আমি চব আহিব লাগে এতিয়া কাৰণ এই 80% তাত চিংৰুম পেট হৈছে তেওঁলোকেতো একো কৰিব পৰা নাই সেইকাৰণে এই চিংৰুম পেটটো আকৌ এবাৰ কৈছোঁ এইটো চিংৰুম পেটটো ক'ত চিংৰুম পেটহে ভাল হ'ব এইটো আচল কথা অকল চিংৰুম পেট হ'লে কাম নচলে এইটো কথা সেইকাৰণে আগৰ ASDC সকলৰ সময়ত যিমান কৰি তেওঁলোকক বদনাম দিলে অৱশ্যে আমিও খুব ভাল তেওঁলোকে বুলি মই ক'বলৈ যোৱা নাই তথাপি তেওঁলোকৰ সময়ত আমাৰ ট্ৰাইবেল সকলৰ কাৰণে বেছি কাম কৰিছে ডিষ্ট্ৰিক্টৰ কাৰণে টকা বেছি নাপালে হ'ব পাৰে কিন্তু তেওঁলোকে কাম কৰিছে অকল টকা পালেহে যে কাম কৰিব অকল ফাণ্ড পালেহে যে কাম কৰিব সেইটো নহয় এতিয়া বিজেপি সকলে ফাণ্ডটো খুব পাইছে কিন্তু আপোনালোকে চব জানে এই মেডিকেল কলেজ পাৰ হ'লে কি ৰাস্তা আছে নেকি ইয়াত ডিপুৰ এইটো ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত ৰাস্তা আছে নেকি নাই আৰু কিয় এই বিজেপি সময়তে সুমিলা ৰংহাংপিটো জুই জ্বলাবলগীয়া হ'ল জুই জ্বলাই পেলাই মৰিবলগীয়া হ'ল এই বিজেপি সময়তে হৈছে নেশ্যনেল পাৰ্টিসকলে যেতিয়া চাই এই সময়ত এইবিলাক হয় এতিয়া আমাৰ মানুহ এতিয়া আচল কথা ক'লে আমাৰ চেহেৰাটো দেখুৱাবলৈ লাজে লাগিছে নহয় জানো চবেই জানে এইবিলাক শ্লেভ জাতি বুলি আমাক কোৱা হৈছে কাৰ্বিসকলে শ্লেভ জাতি হয়
আমাৰ ল'ৰা ছোৱালী চব শ্লেভ শ্লেভ অসমীয়াটো কি কয় সেইটো চাকৰ চাকৰো নহয় চাকৰকৈ আকৌ তলত বান কাৰ্বি ভাষাটো বান এইটো বান হৈছে এতিয়া কোন সময়ত হৈছে এই বিজেপি সময়তে হৈছে কংগ্ৰেছ সময়তে হৈছে এই চিংৰুম পেটসকলেহে কৰিছে সেইকাৰণে আমি আজি সকলোকে এইটো জনাব খোজোঁ অকল চিংৰুম পেট বুলি কথা নাই চিংৰুম পেটটো অলৰেডি বিজেপিতহে চিংৰুম পেট হৈছে অসমীয়াটো ক'লে চিংৰুম পেট মানে বিজেপিতে চব গোট খাইছে তাতে চব একতা হৈছে বিজেপিতে কিন্তু তেওঁলোকে এইটো একো কৰিব পৰা নাই আমাৰ ল'ৰা ছোৱালীসকলক চব চাকৰ বনাই থৈ দিছে জুই জ্বলাই মৰাই দিছে এনেকুৱা সেইকাৰণে এই গোট খোৱাটো অকল গোট খালেতো নহ'ব ক'ত গোট খায় এইটো আচল প্ৰশ্নটো সেইটোহে চাব লাগে আমাৰ নেশ্যনেল পাৰ্টিত অকল গোট খালে নেশ্যনেল পাৰ্টি যদি গোট খায় তেতিয়াহ'লে আমাৰ একো লাভ নাই এতিয়া ৰিজনেল পাৰ্টিতে গোট খাব লাগে তেতিয়াহে কামটো হ'ব আগৰ কোনোবা ভুল কৰিছে হ'ব পাৰে কিন্তু আগত কৰিছে কাৰণে এইবাৰ চিংৰুম পেট হ'লে আমিও আকৌ বেয়া কাম কৰিম বুলি কথা নহয় সেইটোহে মই এই APSLC ফালৰ পৰাতো আমি সেইটো কৈছোঁ আগততো বহুত কৈছোঁ এই কথাটো আৰু সেইটোহে মানুহবিলাকক জনাব